মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় পঢ়া শুনা কৰিছা আৰু তোমালোকক মই বাৰে বাৰে কৈছো যে তোমালোকে গৰম বন্ধ হলেও তোমালোকে পঢ়িব লাগিব কাৰণ চোৱা দশম শ্ৰেণীতে এইটো শেষ গৰম বন্ধ তোমালোকে পাইছা আৰু ইয়াৰ পিছত তোমালোকে যেতিয়া একাদশ শ্ৰেণীত পঢ়িবা তেতিয়া তোমালোকে গৰম বন্ধ বুলি কোনো কথাই আৰু নাহিব পিছত তোমালোকে কলেজ পৰ্যায়ত পাবা কিন্তু বৰ্তমান সময়ত আৰু কি হ'ব সেইটো তোমালোকে নিশ্চয় আশা কৰিব নোৱাৰা যি কি নহওক চোৱা তোমালোকে গৰম বন্ধত পঢ়াৰ মাজতে যেহেতু বহুত সময় পাবা তোমালোকে পৰীক্ষাৰ কাৰণেও প্ৰস্তুতি চলোৱা কাৰণ পৰীক্ষাৰ কাৰণে সময় বহুত কম আৰু আমাৰ চৰকাৰৰ যি নিৰ্দেশনা যে আমাৰ পৰীক্ষাৰ যিবোৰ নিয়ম ফলালে নিয়ম মানে তোমালোকৰ প্ৰশ্ন কাকতৰ যিবোৰ নিয়ম কেনেধৰণে প্ৰশ্ন কাকত প্ৰস্তুত কৰিব ঠিক এই কথাখিনি তোমালোকক মই আগতেও জনাইছো আৰু তোমালোকে নিশ্চয় জানা গতিকে তোমালোকে সেই কাৰণে খুব ভালকৈ মেইন বুকবোৰ থৰো ৰিডিং দিবা আৰু তোমালোকক মই আৰু এটা কথা কওঁ তোমালোকৰ জৰিয়তে মই তোমালোকৰ অভিভাৱকসকলৰ কাৰণে মোৰ এইটো অনুৰোধ আছে যে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়েনো কি কৰি ভাল পায় পঢ়া শুনাৰ মাজত নিজকে আগবঢ়াব লাগিব প্ৰথমে আমি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব যে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ যদি শাৰীৰিক দুৰ্বলতা থাকে তেতিয়াহ'লে তেনে ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় পঢ়াৰ ক্ষেত্ৰত বহুত বাধাৰ সৃষ্টি হয় গতিকে আমি পঢ়াত আগবাঢ়িবলৈ হলে আমি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব যে আমাৰ স্বাস্থ্য কেনেকুৱা গতিকে এতিয়াও গৰম বন্ধ বা প্ৰত্যেকৰে যি সমস্যা থাকে কিছুমান ছাত্ৰ ছাত্ৰী চকুৰ সমস্যা থাকে হয়তো বা কমকে দেখে পানী ওলাই বা ছাত্ৰীবিলাকৰ কিবা কিবি থাকে গা বেয়া লাগে মূৰ ঘূৰাই বা এনেকুৱা ধৰণৰ যিবোৰ সৰু সুৰা সমস্যা থাকে এই কথাখিনি সেই কথাখিনিও গুৰুত্ব দিব লাগিব কাৰণ স্বাস্থ্যই হৈছে পৰম ধন আৰু তাৰ মাজতে আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰী ল'ৰা বা ছোৱালী বুলি কোনো কথা নাই আমি প্ৰত্যেকেই আমি জীৱনশৈলী অৰ্থাৎ আমি কি কৰিব লাগিব বহুত কাম আমি জানিব লাগিব আমি অকল ছাত্ৰ ছাত্ৰীখিনিক পঢ়ি নম্বৰ পালেই যে হ'ব সেইটো কেতিয়াও নহয় কাৰণ জীয়াই থাকিবৰ কাৰণে আমি আৰু বহুত কথা শিকিব লাগিব এতিয়া আমাক মা দেউতাই কৰি দিছে সেইটো নহয় আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰীক শিকাব লাগিব তোমালোক কেনেকে স্বাৱলম্বী হ'ব পাৰিবা নিজৰ ভৰিত নিজে থিয় দিবলৈ অকল উপাৰ্জন কৰা নহয় যেতিয়া সময় হ'ব তেতিয়া উপাৰ্জন কৰিব এতিয়া তেওঁলোকে কি উপাৰ্জন কৰিব লাগিব যে তেওঁলোকে নিজৰ কিতাপ পত্ৰ ঠিককে ৰাখা তেওঁলোকে সময় পৰত নিজে কাম কৰা তেওঁলোকৰ কাপোৰ কানি চাফা হৈ আছে নে নাই আৰু তেওঁলোকে নিজে নিজৰ বিচনা পাৰা ঘৰ সাৰা অন্যান্য নিজৰ কাপোৰটো নিজে ধুই দিয়া এইখিনি হৈছে আমাৰ জীৱনশৈলী আৰু বৰ্তমান সময়ত এই জীৱনশৈলী বৰ প্ৰয়োজন গতিকে মই ছাত্ৰ ছাত্ৰীক এই কথাটোৱে কৈছো তোমালোকে বহুত বিপদত নপৰাকে এতিয়াই তোমালোকৰ নিজৰ জোতা চাফা কৰা তোমালোকে নিজে সময়ত নিজৰ কাম কৰি প্ৰস্তুত হোৱা ৰাতিপুৱা মা বা দেউতাই যে তোমালোকক যাতে চিঞৰি চিঞৰি পঢ়াৰ পৰা জগাব নালাগে যে তোমালোকৰ পিতৃ মাতৃয়ে কোনো ধৰণৰ টেনচন ল'ব নালাগে যে কেনেকৈ ল'ৰা ছোৱালীটো উঠিব আৰু পঢ়িব তোমালোকে নিজে তোমালোকৰ মনক বুজোৱা যে আমি কেনেকৈ আগবাঢ়িব পাৰো হয়তো এনেকুৱা হ'ব পাৰে যে মই এইটো নম্বৰ কম পাওঁ বা কম্পেয়াৰ কৰিব পাৰে সেইকাৰণে মই কৈছো যে এইটো কোনো কম্পেয়াৰৰ কথা নহয় পৃথিৱীলৈ সকলোৱে এখন ভাগ্য লৈ আহে আৰু সকলোৱে কিবা নহয় কিবা কিন্তু স্কিল থাকে পঢ়িব আমি লাগিব আমি পঢ়িব লাগিব পঢ়াত কোনোবাই 100 পাব কোনোবাই 80 পাব কোনোবাই 60 পাব কোনোবাই হয়তো 30 মাৰ্কছ পাই পাছ কৰি যাব সকলোকে আমি পাছ বুলিয়ে কম বৰ্তমান সময়ত আমাৰ জীৱনশৈলীৰ বহুত প্ৰয়োজন আৰু সেইকাৰণে ধৰক কনসেপ্ট বেস যিবিলাক পৰীক্ষা যে আমাৰ পাঠ্যপুথি কনসেপ্টৰ ওপৰত দিব কাৰণ তোমালোক তেতিয়া কি হবা এক্টিভ হবা আৰু তোমালোকে জানিবা সেইকাৰণে তোমালোকে কি কৰা এতিয়া বন্ধ বুলি নহয় তথাপি বন্ধতেই মই কৈছো তোমালোকে ভাল পোৱা যি কাম আছে কোনোবা ছোৱালীয়ে যদি কিবা চিলাই কৰি ভাল পোৱা কোনোবাই যদি কিবা কুৰ্চা কাম কৰি ভাল পোৱা আজৰি সময়ত সেইটো ৰাখিবা অকল যে মেট্ৰিক পৰীক্ষা দিবা কাৰণে যে আমি একো কৰিব নোৱাৰো তেনে নহয় ফুল পুলি ৰুবা ফুলত পানী দিবা এইবোৰো কিন্তু এটা স্বাৱলম্বিতাৰ এটা কিন্তু উদাহৰণহে আমি যিবোৰ কাম এতিয়া কমকৈ জানো সেইবোৰ কাম যদি আমি ডাঙৰ পৰ্যায়ত যদি ভালকৈ কৰিব পাৰো তেতিয়াহ'লে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম আচাৰ বনোৱা কেক বনোৱা বিস্কুট বনোৱা মানে ৰন্ধন প্ৰণালী বিলাক কিমান গুৰুত্বপূৰ্ণ আৰু সেইবিলাক যে আমাৰ জীৱনৰ যে এটা পেছা হ'ব পাৰে তোমালোকে সেই কথাটো জানাটো বহুতেই দৰকাৰ আজিকালি সকলোৱে দেখাই থাকে তোমালোকে মোবাইলৰ জৰিয়তে সকলোখিনি জানা পজিটিভবোৰ ল'বা যাৰ যিটো বিষয়ত ইন্টাৰেষ্ট সেইটো সাৰ্চ কৰি চাই জানি থবা তোমালোকক তাৰ কাৰণে শিক্ষা লাগিব গতিকে তোমালোকৰ বিভিন্ন ধৰণৰ এতিয়া বিদ্যালয় বিলাকতো মানে কেনে ধৰণে আমি ছাত্ৰ ছাত্ৰীখিনিক এৱাৰনেছ দিয়া হয় যে কি কৰি খাব
আজিকালি ধৰা তোমালোকৰ এইবিলাকৰ জৰিয়তে বহুত ভাল ভাল স্কিম আছে গতিকে সেইবিলাকৰ বিভিন্ন সময়ত ট্ৰেইনিংবোৰ থাকে তোমালোকে নিজক নিজেই চম্ভালিব চেষ্টা কৰা প্ৰথমে বেলেগৰ কাম কৰিব নোৱাৰিবা কিন্তু নিজৰ জোতা চাফা চেণ্ডেল চাফা কাপোৰটো চাফা নিজৰ খোৱা কাঁহী ধোৱা নিজৰ বিচনা নিজে পাৰা নিজৰ টেবুল ঠিক কৰা কিতাপৰ বেগ ঠিক কৰা এই ধৰণৰ কামবোৰ তোমালোকে কৰিবা গতিকে এইখিনিৰ মাজেদিহে তোমালোক আগবাঢ়িব পাৰিবা গতিকে এইখিনিয়ে মোৰ তোমালোকৰ প্ৰতি অনুৰোধ থাকিলে আৰু নেক্সট পৰ্যায়ত মই আৰু সুন্দৰ কথা তোমালোকলৈ লৈ আহিম